हेलो फ्रेंड्स वेलकम बैक टू माय चैनल। আজি আমি গৈ আছো আকৌ মাহঁতৰ ঘৰত কাৰণ কিয় ৰাস চলি আছে যেহেতুকে নবীনগৰ ৰাস মানে ফেমাস হয় কিন্তু এইবাৰ ফেমাস নহল। এয়া মাহঁতৰ গলিটো পালো, এয়া ৰাস হৈ আছে কিন্তু এইবাৰ মানে লাইটিং সাইটিং বেছি হোৱা নাই যেহেতুকে বেয়াও লাগে জুবিন দা আমাৰ মাজত নাই সেইকাৰণে ইমান মানে একো বেছি বিশেষ প্ৰগ্ৰেম হোৱা নাই। মানে এনে 4 দিনীয়া হয় কিন্তু এইবাৰ অকল 2 দিনীয়া হৈছে, মূৰ্তিবিলাক ৰাখিছে। এনে আমাৰ এইটো গলিতে ফিল্ড এখন আছে কিন্তু এইবাৰ একো ফিল্ডত এনেকুৱা একো পতা নাই মানে। তাৰপিছত এনেকৈ গৈ আছোঁ, এয়া মাহঁতৰ ঘৰ পালোঁ আৰু ভিতৰলৈ যাওঁ বলকচোন। এয়া মা মানে কৈছে ছাৰপ্ৰাইজ হৈ গৈছে আৰু মই নাহিম বুলি কৈছিলোঁ যিহেতুকে। এয়া আমি আহিলোঁ, এয়া মুন্নাক চাওকচোন আহিয়ে মামাকৰ লগত আৰু একেবাৰে। এয়া মাহঁতে গধূলি ৰোল বনাই আছে, পূৰা লাগি গৈছে ছোৱালী অহাৰ কাৰণে। এগ ৰোল বনাই আছে বাচ্চাকেইটাৰ কাৰণে, আমাৰ কাৰণেও। এয়া দেউতাও লাগি আছে, মাও লাগি আছে। দেউতা পিঁয়াজ কাটি আছে, মা ৰোল বনাই আছে আটা হেৰি কৰি। আৰু সন্ধিয়া সময়ত আমি অকণমান ওলাই আহিলোঁ নামঘৰলৈকে যিহেতুকে মানে নাম কীৰ্তন হৈ আছে। এয়া আৱাজ শুনি আছে চাগে, অলপ অলপ নাম কীৰ্তন হৈ আছে আৰু ইমান ভাল লাগিছে পৰিৱেশটো। কিন্তু বেছি এইবাৰ মানুহ হোৱা নাই, এনে মানুহ বহুত ভৰ্তি হৈ যায়, ফিল্ডখনো ভৰ্তি হৈ যায় কিন্তু এই ফিল্ডত একো হোৱা নাই। মানে ফাংচন পাতিব পিছদিনা কিন্তু মানে এইবাৰ ইমান এটা সেয়া হোৱা নাই আৰু। আৰু এইদৰে বাহিৰৰ পৰা অকণমান নাম চালোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। এয়া বা মা মই একেলগে বাই আজিলৈ।